যোৱা 22 মে তাৰিখে উষ্ণন্দ সমল কেন্দ্ৰ কেন্দ্ৰিক হোৱাটছআপ যোগে অনুষ্ঠিত কৰা কবিতা বৃত্তি আৰু সাধুকথা প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ ঘোষণা কৰিব ওলাইছো। কবিতা বৃত্তি প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছে নুৰ ইছলা বেগম মুক্তাপুৰ, দ্বিতীয় স্থান লাভ কৰিছে নিশিতা শৰ্মা বৰিগাঁও প্ৰাথমিক বিদ্যালয় আৰু তৃতীয় স্থান লাভ কৰিছে কৃষ্ণানী ডেকা চাৰিখ ফাকাচিনা মৈপালকুছি প্ৰাথমিক বিদ্যালয়। এতিয়া আহিছো সাধুকথা প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰিবলৈ। প্ৰথম স্থান লাভ কৰিছে চন্দ্ৰমিতা ডেকা মুক্তাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়, দ্বিতীয় স্থান লাভ কৰিছে মৌৰী কাশ্যপ মুক্তাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়, তৃতীয় স্থান লাভ কৰিছে জিতিমা ডেকা মুক্তাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়। প্ৰতিযোগিতাত কণ মৰমৰ ছাত্ৰ-ছাত্ৰীসকলে যিসকল ছাত্ৰ-ছাত্ৰীয়ে স্থান পাইছে আৰু যিসকল মৰমৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আটাইকে ধন্যবাদ তথা তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। লগতে প্ৰতিযোগিতাখনিত যিসকল বিচাৰকে আজি বিচাৰ কৰি দিলে তেওঁলোকক আমি অশেষ ধন্যবাদ তথা শলাগ জ্ঞাপন কৰিছো। এই প্ৰতিযোগিতাৰ উদ্যোক্তা জাহিদুৰ ৰহমান, সমন্বয়ক লুজ মণ্ডল সমল কেন্দ্ৰ, ধন্যবাদ জ্ঞাপন কৰিলো। অনুগ্ৰহ কৰি এই চেনেলটো আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব, লগে লগে বেল আইকনটো দবাই দিব।